हेलो फ्रेंड्स एसामिज किड्स लार्निंग हाबले आपनालोকক स्वागतम জানাইছো। আজিৰ ভিডিঅ'টিত আমি আমাৰ শিশুসকলক স্কুলত দিয়াৰ আগতে লিখিবলৈ কেনেকৈ শিকাব লাগে সেই বিষয়ে কথা পাতিম। আজিৰ ভিডিঅ'টো বিশেষকৈ আমাৰ অভিভাৱকসকলৰ কাৰণে, গতিকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব। আমি যেতিয়া প্ৰথমবাৰৰ বাবে আমাৰ শিশুসকলক লিখিবলৈ শিকাম বুলি ভাবো, অৰ্থাৎ আমি অনুমান কৰিব পাৰো যে আমাৰ শিশুসকলক লিখিবৰ কাৰণে শিকাবৰ উপযুক্ত বয়স হৈছে, সেইখিনি সময়ত আমি আমাৰ শিশুসকলক লিখিবলৈ আৰম্ভণি কৰাতে এটা কথা লক্ষ্য কৰিব, কেতিয়াও ডাইৰেক্ট এলফাবেটস নাম্বাৰ অৰ্থাৎ আখৰ সংখ্যা আদিলৈকে যাব নালাগে। আমি যদি ডাইৰেক্ট আমাৰ শিশুসকলক আখৰ সংখ্যা আদি লিখিবলৈ শিকাবলৈ চেষ্টা কৰোঁ তেন্তে আমাৰ শিশুসকলে কেতিয়াও লিখিব নোৱাৰিব। সেইকাৰণে প্ৰথমতে আমাৰ শিশুসকলক কিছুমান আগ বাগ সেইবিলাকৰ দ্বাৰাহে আমাৰ শিশুসকলক লিখাৰ অভ্যাসটো কৰাব লাগে। প্ৰথম অৱস্থাত আপোনালোকৰ শিশুসকলক এনেকুৱা ধৰণৰ ক্ৰেয়ন আনি দিব। অলপ ডাঙৰ ডাঙৰ ক্ৰেয়নো পাই, ইয়াতকে ডাঙৰ ডাঙৰ দিলে শিশুসকলে লৈও ভাল পাব আৰু পটকে ভাঙিবও নোৱাৰিব। সৰু দিলে হয়তো ভাঙি পেলাব, খাবও পাৰে। কেটছ পেন দিব পাৰে। এইবিলাক দিলে এনেও আমাৰ শিশুসকলে কালাৰ দেখিলে অলপ বেছি আগ্ৰহী হয়। এইবিলাক দিয়াৰ পিছত আৰু সদায় লিখিবৰ কাৰণে এনেকুৱা প্লেইন চিট অৰ্থাৎ উকা কাগজে দিব। আস্তনা কাগজ আদি নিদিয়াই ভাল, উকা কাগজ দিলে সিহঁতে বেছি ভাল পাব। উকা কাগজ দিব আৰু তাৰ পিছত আপোনালোকে শিশুসকলক কিছুমান আগবাগ দিবলৈ দিব। প্ৰথম অৱস্থাত কেৱল আগবাগ, এনেকে যি আগবাগ দিয়ে সেয়া আগবাগ দিবলৈ দিব। ইয়াৰ কাৰণে এসপ্তাহমান সময় লাগি যাব পাৰে। এনেকে এই আগবাগ দিওঁতে কেতিয়াবা এনেকুৱা ৰাউণ্ডো দি যাব শিশুসকলে। এই আগবাগ বিলাক দি থকাৰ ফলত আমাৰ শিশুসকলৰ পেঞ্চিল হল্ডিংটো অৰ্থাৎ কলম ধৰিব পৰা কেপাচিটিটো আহি যায় আৰু সিহঁতে এনেকে দি থকাৰ ফলত সিহঁতে নিজেও বহুত ভাল পায় আৰু ইয়ে আমাৰ শিশুসকলৰ লিখাৰ জাৰ্নিটো ষ্টাৰ্ট কৰি দিয়ে। এই উকা কাগজৰ সলনি আপোনালোকে ফলিও দিব পাৰে। ফলি আৰু পেঞ্চিলো বহুত ভাল কাম কৰে। সেইটো দিলেও আপোনালোকৰ শিশুসকলে বহুত ভাল পাব। যেতিয়া আমাৰ শিশুসকলে এই আগবাগখিনি দিব পৰা হৈ যায়, তাৰ পিছত আমি লাহেকে শিশুসকলক কালাৰ কৰিব দিব পাৰো। তাৰ কাৰণে আমি কিছুমান ছবি আঁকি দিব পাৰো। এনেকে ডাঙৰকে সৰুকে আঁকি নিদিব ছবি, সদায় ডাঙৰকে ছবি আঁকিব। ভাল ইণ্টাৰেষ্টিং ছবি আঁকিব। মোৰতো ইমান ভাল হোৱা নাই, এনেই দেখুৱাবৰ কাৰণে মই আঁকি দিছো এটা বেলি। এনেকুৱা ইণ্টাৰেষ্টিং ছবি আঁকিবলৈ দিব আৰু আঁকি দিব আপোনালোকে উকা কাগজত ডাঙৰকে। তাৰপিছত আপোনালোকৰ শিশুসকলক এই ছবিটোত কালাৰ কৰিবলৈ দিব। এই কালাৰ কৰিবলৈ দিওঁতে এটা কথা আপোনালোকে লক্ষ্য কৰিব, আপোনালোকৰ শিশুসকলক সদায় ক'ব যাতে কালাৰ কৰোঁতে এই চিন বিলাকৰ বাহিৰত যাতে পেঞ্চিলডাল গুচি নাযায়। অৱশ্যে প্ৰথম অৱস্থাত আমি কোৱাৰ পিছতো আমাৰ শিশুসকলে এনেকে পাৰ হৈ যাবয়ে, কিন্তু তথাপিও আপোনালোকে মনত পেলাই দি থাকিব আৰু দেখুৱাইও দি থাকিব। যেতিয়া আপোনালোকে দেখে যে আপোনালোকৰ শিশুসকলে এই চিনৰ ভিতৰতে কালাৰ কৰিব পৰা হৈ গৈছে, তেতিয়া জানিব যে আপোনালোকৰ শিশুসকলৰ পেঞ্চিল কণ্ট্ৰলটো অৰ্থাৎ এনেকে পাৰ কৰাই দিব নালাগে সেইটো আহি গৈছে। এইখিনিয়ে আপোনালোকৰ শিশুসকলক লিখাৰ ক্ষেত্ৰত বহুত সহায় কৰিব। এই কালাৰ কৰিব পৰা হোৱাৰ পিছত লাহেকে আপোনালোকৰ শিশুসকলক লাইনৰ পিনে লৈ যাব। কি কৰিব আপোনালোকে প্ৰথম অৱস্থাত কিছুমান ডাৱৰ আঁকিব। ডাৱৰৰ নিচিনা এনেই ছবি আঁকি দিব। তলৰ পিনে ফুলো আঁকি দিব পাৰে। মই কেতিয়াবা মোৰ ছোৱালীজনীক দিওঁ। অলপ ভালকে দিব। মই বাৰে বাৰে কৈছো অলপ ইণ্টাৰেষ্টিং হোৱাকৈ দিব, তেতিয়াহে আমাৰ শিশুসকলে বেছি ভাল পাব। এই ফুল আঁকিলে তাৰপিছত আপোনালোকৰ শিশুসকলক ক'ব যে এতিয়া ইয়াত আমাৰ বৰষুণ আঁকি দিব লাগে। এনেকে বৰষুণ আঁকি দিবলৈ দিব। এনেকে যেতিয়া আমাৰ শিশুসকলে এই বৰষুণবোৰ আঁকি দিব, এইটোৱে আমাৰ শিশুসকলক লাইন আঁকাৰ পিনে লৈ যাব। এই লাইনৰ ওপৰত মই সেপাৰেট ভিডিঅ' এটা বনাম, অতি শীঘ্ৰে সেই ভিডিঅ'টি আপোনালোকে পাব। আমাৰ আখৰ লিখিবৰ কাৰণে কি লাইন লাগে আৰু লাইন কেইটাই কি তাৰ ওপৰত মই ভিডিঅ' বনাম, আপোনালোকে অতি শীঘ্ৰে পাব। এনেকে বৰষুণ আঁকিবলৈ দিব আৰু ক'ব চোৱা এই বৰষুণ পৰি আছে এই ফুল কেইডালত। এই লাইন অঁকাৰ ফলত আমাৰ শিশুসকলে ইয়াৰ জৰিয়তে এই বৰষুণ আঁকি ষ্টেণ্ডিং লাইনটো আঁকিব পৰা হৈ যাব।
যেতিয়া এইখিনি পৰা হয় তাৰ পিছত আপোনালোকে কি কৰিব মাছ আঁকিব পাৰে মাছ বা নাও আঁকিলে মাছ আঁকিব পাৰে তাৰ পিছত আপোনালোকৰ শিশুসকলক ইয়াতে পানী আঁকিব দিব প্ৰথম অৱস্থা এনেকেও আঁকিব কেতিয়াও আশা নকৰিব যে আপোনালোকৰ শিশুসকলে এনেকে চিধাকেই পানী আঁকিব এই পানী অঁকাৰ ফলত আমাৰ শিশুসকলে এই লাইনো স্লিপিং লাইনো লিখিব পৰা হৈ যাব এইবিলাক কৰোঁতে কিন্তু আপোনালোকে কেতিয়াও নাভাবিব যে এদিন দুদিনতে হ'ব কেতিয়াবা এমাহ লাগি যাব পাৰে কেতিয়াবা তাতকৈ বেছিও লাগিব পাৰে কিছুমান শিশুৰ ক্ষেত্ৰত অলপ সোনকালে হ'ব পাৰে গতিকে ধৈৰ্য সহকাৰে আমি আমাৰ শিশুসকলক এইবিলাক শিকাব লাগিব তেতিয়া আমাৰ শিশুসকলে আখৰ লিখিব বা সংখ্যা লিখিব অতি শীঘ্ৰে পাৰিব এইখিনি হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ শিশুসকলক ঘৰ এটা আঁকি দিলে ঘৰ আঁকিলে তাৰপিছত আপোনালোকে ক'ব পাৰে যে এই ঘৰত এনেকে দিয়াচোন এনেকে দিব পাৰে ইটো চাইডেও এনেকে দিব পাৰে এইটোই কি কৰিব আমাৰ শিশুসকলক এই হেলনীয়া লাইনবিলাক লিখাৰ ক্ষেত্ৰত সহায় কৰিব যেতিয়া আমাৰ শিশুসকলে এই ঘৰৰ মুধস্ব আকৃতিটো দিব পৰা হৈ যায় তেতিয়া আমাৰ শিশুসকলে এই স্ল্যান্টিং লাইনবিলাক অৰ্থাৎ হেলনীয়া লাইনবিলাক লিখিব পৰা হৈ যাব এইখিনি পৰা হোৱাৰ পিছত আমাৰ শিশুসকলক আমি শিকাম সি অৰ্থাৎ কাৰ্ভ লিখিব এইটো অকণমান টান হৈ যায় বহুত শিশু বহুত দেৰি লাগি যায় এই সি বা কাৰ্ভ লিখোতে এইটো বহুত প্ৰেক্টিছ কৰিব লগা হয় লাইনবিলাক বাৰু অকণমান সোনকালে হয় কিন্তু এই কাৰ্ভ লিখাৰ সময়ত বহুত দিন লাগি যায় সেইকাৰণে আপোনালোকে ধৈৰ্য সহকাৰে এই উল্টা চি উল্টা ইউ এইবিলাক লাহে লাহে শিকাব কিন্তু প্ৰথম অৱস্থাত এই ডট দিলেও দেখিব শিশুৱে যদি টানিব লাগিছিল এনেকে টানিব এনেকে গতিকে খং ৰাগ নকৰি ধৈৰ্য সহকাৰে শিশুসকলক শিকাব দেখিব আপোনালোকৰ শিশুসকলে অতি শীঘ্ৰে লিখিব পৰা হৈ যাব গতিকে আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব লগতে শিশুৰ যদি পঢ়া শুনাৰ লগত জড়িত ভিডিঅ' চাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ